হোজাইত গড় ৰপ্তানিৰ পথ নিৰ্মাণত অনিয়ম নীৰৱ নিৰ্বিকাৰ হোজাইৰ গড় ৰপ্তানি বিভাগ হয় হোজাইত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক অনিয়ম হোজাই জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অন্তৰ্গত নতুন বজাৰ আৰু পুৰণি বজাৰ সংযোগী কেইবা মিটাৰ পথ নিৰ্মাণত ঠিকাদাৰে সংঘটিত কৰিছে ব্যাপক অনিয়ম কেইবা লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া চিচি ব্লকৰ পথছোৱা নিৰ্মাণৰ কামত ঠিকাদাৰে সংঘটিত কৰিছে ভয়ংকৰ অনিয়ম ঠিকাদাৰে অধিক মুনাফাৰ বাবে নিম্নমানৰ শিল বালি আৰু ডাষ্টৰ পৰিৱৰ্তে বালিয়া মাটি ব্যৱহাৰ কৰি শিলৰ ওপৰত ছটিয়াই চলাই আছে নিৰ্মাণ কাৰ্য এই সমগ্ৰ দৃশ্য দেখাৰ পিছতো গড় ৰপ্তানি বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ চকু কপালত উঠিছে আনহাতে পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত আবণ্টিত হোৱা পুঁজিৰ পৰিমাণ গড় ৰপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ পৰা জানিব বিচৰাত পুঁজিৰ পৰিমাণ তেওঁৰ মনত নাই বুলি ফোনত দায় কৰাৰ মন্তব্য কৰি ঠিকাদাৰক দুৰ্নীতি কৰাৰ ক্ষেত্ৰত অধিক উৎসাহ দিয়া দেখা যায় ইপিনে উক্ত কামৰ লগতে বিজেপি নেতাৰ ভাতৃ জগদীশ দাস জড়িত বুলি ৰাইজে অভিযোগ কৰা দেখা যায় প্ৰশ্ন উঠিছে বিজেপি নেতাৰ ভাতৃ হোৱাৰ বাবে কামত অনিয়ম হোৱাৰ পিছতো নীৰৱ নেকি গড় ৰপ্তানি বিভাগ পথ নিৰ্মাণত হোৱা অনিয়মৰ বাতৰি চোৱাৰ পিছত গড় ৰপ্তানি বিভাগে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় মই নহয় মই কাম কৰে আছোঁ ইয়াতে কৈছে 800 মিটাৰ না কিমান আছে আমাক দিছে আনি কিনে কণ্ট্ৰেক্টাৰে এতিয়া মানে আমি এইটো ৰুল মাৰি দিলোঁ নহয় ছাৰ আকৌ মানে পানী মাৰিম বালি মাৰিম লাজ কিবা কেৰাচাৰ হৈ আছে নেকি কেঁচাৰত আচ্ছা এই বালিয়া মাটিটো দিব পাৰে বুলি কোনে লিখি দিছে ইষ্টিমেটৰটো এইটো নাই এইটো আমি ছাৰ ক'ব নোৱাৰোঁ আপোনালোকে দি আছে কণ্ট্ৰেক্টাৰে এতিয়া ডিপাৰ্টমেণ্টৰ মানুহে দিছে আৰু অলপ মাৰিব কাৰণে তাৰপিছত যেতিয়া পানী মাৰিব তেতিয়া আমি বালি মাৰিম ডিপাৰ্টমেণ্টৰ মানুহে একো মানা কৰা নাই ডিপাৰ্টমেণ্টৰ মানে তেতিয়া অহা নাই যেতিয়া চাইছে একো কোৱা নাই আপোনালোকক কৈছে কোৱা নাই একো নাই নাই একো কোৱা নাই কৰিব মিটাৰে খবৰ পাইলাম বোলে তোমালোকে মহৰি ইয়াত আমি মানে লেবাৰ ইনচাৰ্জ লেবাৰ ইনচাৰ্জ আচ্ছা কোনে কৰি আছে কামটো কামটাও আমি আজকে নতুন আগে ঢুকছি লেবার লিয়ে আজকে ঢুকছি এখন আমি মালিক টালিক একটা পাইছি তোমালোকে মানে আমার উপরে যে একটা লেবার সদর আছে তার লগে মানে আমার কন্ট্যাক্ট হয়েছে ব্যুৰ ৰিপৰ্ট টাইম নিউজ হোটেল পাৰাডাইজ ৰায়বাহাদুৰ লেন হোজাই ইয়াত আছে AC আৰু নন AC ৰুম লগতে পুৱাৰ ভাগত গ্ৰাহকক দিয়া হ'ব ফ্ৰী ব্ৰেকফাষ্ট থকাৰ সুব্যৱস্থা থকা হোটেলখনৰ প্ৰতিটো AC ৰুমৰ মূল্য হৈছে 1400 টকা আৰু প্ৰতিটো নন AC ৰুমৰ মূল্য হৈছে 800 টকা বুকিঙৰ বাবে আজিয়ে যোগাযোগ কৰক 036742508556 আৰু 9957153062 নম্বৰত